নমস্কাৰ স্বাগতম জনাইছোঁ জ্যোতিষ আৰ্চনাজ ভ্লগলৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু গুড মৰ্ণিং ক'বলৈ পাহৰি গৈছোঁ। আৰু আজি ইতিমধ্যে গম পাইছে আজি জোৰোণ হয়, তো এয়া মেকআপ আৰ্টিষ্ট ডলি আহি গৈছে। আজি মই সাৰ পোৱাই নাছিলোঁ। আজি যদি ডলি নাহিল হয় তেনেহ'লে মই আজি নুঠিলোৱে হয়। ঠিক আছে, এতিয়া আৰু বেছি দেৰি নকৰোঁ কাৰণ সোনকালে আহিব দৰা ঘৰৰ মানুহ, সেইকাৰণে মেকআপটো জলদি কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। Thank you. Welcome. Yeah, Sinkuma. কালিলৈ ৰেডি। এয়া মই ৰেডি হৈ গ'লোঁ। এয়া মোৰ বন্ধু সখী কংকন আৰু আছে আৰু এটা সখী আছে ৰেডি হৈ আছে এয়া আৰু আপোনালোকক লগ পাইছোঁ অতি সোনকালে। দৰা ঘৰ আহি পোৱা নাই, আহি পাব আৰু। এয়া মামা, এয়া ডলি মোক ধুনীয়াকৈ মেকআপ কৰি দিছে। এয়া বা, এয়া ডলি। এয়া মোৰ বান্ধৱী, এয়া বা। এয়া ৰাহুল দা, হাই কৰি দিয়ক। মৰ্ণিং এভৰিৱান। আজি জোৰোণ আমাৰ। আৰ্চনা ৰেডি হৈ আছে এফালে আমাৰ ঘৰত মাহঁত চব ৰেডি হৈ আছে। ময়ো ৰেডি হ'ম, অকণমান নিয়ম থাকে জোৰোণ যোৱাৰ আগতে নিয়মখিনি কৰি দিম। অলপ পিছত আপোনালোকক দেখাম আৰু আমাৰ ঘৰৰ জোৰোণৰ চিনটো চাই থাকিব আপোনালোকে। মই ৰেডি হ'লোঁ, গা চা ধুই মেলি। মাহঁতে ৰেডি হৈ আছে, দেখাম আপোনালোকক। পূৰা যোগাৰ চলি আছে, চব ৰেডি হৈছে। দেউতা, মামা, শৰ্মা চব ৰেডি হৈ আছে, চব ৰেডি হৈছে ওলাব যাবৰ কাৰণে। বস্তুখিনি বনাই আছোঁ, মানুহ চব গোট খাইছে, যাব এতিয়া। মায়ে ইয়াৰ পৰা তেওঁলোকক আদৰি আনিব। এইখিনি পৰা ধৰিবা দেই।
নাহি দিয়া নাম লগাই দিওঁ অকমান আগলৈ আহি যাওক বলটো পাওঁ
মই যে উৰণ ল'বলৈ পাহৰি থাকিলোঁ লোকৰ বিয়াতে খাবলৈ আজি পিছতে সেইকাৰণে স্কাৰ্ফখনে লৈছোঁ পাহৰিয়ে থাকিলোঁ ভাত দিয়া খাবলৈ আহিছোঁ ঐ মোৰ জানিবলৈ দিয়া দাঁত বৰ ওলাইছে কিন্তু দেই থেংক ইউ
কেইটা ওলাইছে তোকে কোৱা 10 কেজি নে 20 কেজি নে কিমান বিজুলি চানি মন হৰিলা লাহৰি আমি মানে বিউটি হৈ আছে তাই মই নাহোঁ এইমাত্ৰ দৰাঘৰ গ'ল আজি জোৰোণটো শেষ হ'ল এয়া বা যোৰহাটৰ পৰা আহিছে দীপ্তি শৰ্মা বৰুৱা বাৰো এটা চেনেল আছে চেনেলটোৰ নামটো কৈ দিয়ক দীপ্তি শৰ্মা বৰুৱা সেইটোৱে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু মোৰ যিসকলে ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইমান কষ্টকৈ ভিডিঅ'টো বনাইছোঁ হয় নাই কইনা হৈ কিনে বনাইছোঁ কইনা হৈ সেইকাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি জোৰোণ শেষ হ'ল তাৰপিছত আবেলি দৰা ঘৰত দিবলৈ যাব জোৰোণ আচলতে কাৰ্ড দিব নিমন্ত্ৰণ দিবলৈও যায় আৰু কাপোৰ সাজো দিবলৈ দৰা সাজো দিবলৈ যাব আচলতে দৰা ঘৰৰ ওচৰৰ কাৰণে কৈ দিয়কচোন নহ'লে জোৰোণতে দিব লাগে জানা জোৰোণতে মানে কাপোৰ সাজ দি পঠাব লাগে কিন্তু আমাৰ ওচৰৰ কাৰণে সকলো ভণ্টিহঁতেও ক'লে অলপ ফূৰ্তিও হ'ব সেইকাৰণে যাব ভণ্টিহঁত আগতে খুলখালিয়ে চিঠি লিখে দূৰৰ হয় যে চিঠি এখন লিখি পঠাই ভিনিয়ে ক'লে কাইলৈ ভিনদেউ আহিব ইমান সময়ত আহিব বুলি আৰু লগতে কাপোৰ সাজ দিয়ে সেইকাৰণে ওচৰ যেতিয়া নিমন্ত্ৰণ নিজে দিবলৈ যাব ভণ্টিহঁতে ঠিক আছে ভণ্টিহঁতে যেতিয়া যায় সেইখিনি ভিডিঅ' মই দেখাম আপোনালোকক এতিয়া যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মানুহ যায় নাপাতে ফটো যায় পাব এতিয়া ভিডিঅ' চি পলুৱা নম্বৰ হাত ইমান মোৰ নিয়ম মানন সহজতে হয় এতিয়া জোৰোণৰ ভিডিঅ'টো সামৰোঁ আৰু যদি আৰু কালি মই কালি আকৌ বিয়াৰ নিয়মবিলাক দেখুৱাম আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে বাই বাই